হেল্ল' এভৰিৱান। আজি বহুত গৰম দিছে, সেয়েহে মোৰ মানুহজনে ঘৰতে অমিতা পকি আছিলে, সেইটোকে পাৰি আনি অমিতা জুচ বনাব লৈছে। বহুত সোৱাদ হয়। ইয়াত অলপমান চেনি আৰু গাখীৰ দিছে। মানুহজনে কয় গৰম হ'লে বেছিকৈ জুচ খাব লাগে, শৰীৰ কাৰণে বহুত ভাল হয়। ঠাণ্ডা কিনি খোৱাতকৈ ঘৰতে বনাই খাব লাগে, তেতিয়া বেছিকৈ ভাল হয়। আপোনালোকে বনাই খোৱা নাই যদি বনাই খাব। অলপমান গাখীৰ কমিছে বাৰু, আপোনালোকে বনাই খাই যদি অকণমান গাখীৰ বেছিকৈ দিব, বহুত সোৱাদ হয়। এইটো জুচ হৈ গ'ল। বহুত টেষ্টি হৈছে, খাবলৈ বহুত ধুনীয়া হৈছে। নিশ্চয় বনাই খাব আপোনালোকে।